हेलो गाइस, वेलकम बैक टू माई चैनल। बोलक आम आज अग्निगड़ जाऊँ। भिडिओ এবছৰ দুবছৰ আগতে বনোৱা হয়, হ'লেও পাছত আকৌ বাইক লৈ যাম ৰাইডত, তেতিয়া ভালকৈ দেখাম। এতিয়া বলক চাই লওঁ এবাৰ। তো গাইজ কয়লা ভ্ৰমণ দলং পাই গ'লোঁ আমি। বলক বাইকত গ'লে কেনি ৰাস্তাটো ক'ত লাগে সেইবোৰ দেখা যাব পৰা হ'লহেঁতেন, কিন্তু এতিয়া গাড়ী যোৱাৰ কাৰণে দেখাব নোৱাৰিলোঁ। পাছত বাইকত গ'লে আপোনালোকে কেনি কোনটো ৰাস্তা গ'লে পাই যাবগৈ, সেইবোৰ দেখাই গৈ যাম। তো ফাইনেলি গাইজ অগ্নিগড় পাই গ'লোহি। সম্পূৰ্ণকৈ মুখৰ গেটখন সোমোৱা দেখুওৱা নহ'লেই ভিডিঅ'টো, তো আধা পাই দেখুওৱা হ'ল যদিও আপোনালোকে চাই যাব, পাছত সম্পূৰ্ণকৈ দেখাই দিম। আৰু এইখনটো আপোনালোকে যোৱাবাৰ চিনি পাইছে, চিত্ৰলেখা উদ্যান হয়। খুব ধুনীয়া হয় পাৰ্কখন, আহিব আপোনালোকো চাই যাব। আৰু ফ্ৰেণ্ডছ, এইটো ব্লগ টাইপত বনোৱা ভিডিঅ' নাছিল যে, চ' ভালকৈ ভিডিঅ'বোৰ বনোৱা নহ'লেই, এনেকৈ বনোৱা হ'ল। আৰু এয়া অগ্নিগড়ৰ একদম ওপৰত হয়, পাহাৰৰ সম্পূৰ্ণ পৰা দেখি থাকি আৰু ওপৰৰ পৰা। তো ফ্ৰেণ্ডছ, এইটোৱে ভিডিঅ'টো আছিল, দীঘলকৈ বনোৱা নহ'ল ভিডিঅ'টো। তো প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। পাছলৈ এনেকুৱা সৰু ভিডিঅ' থাকিব।